দিয়ক আহিলে আসলতে কম্বলৰ কাৰণে আহিছো কম্বল গানটোৰ অফিচিয়েল ডেট এনাউন্সমেন্ট কৰিম আজি নমস্কাৰ আজি বহুত দিনৰ বিৰতিৰ পিছত লাইভ আহিলো মোৰ লগত বহুত মানুহ আছে এখানে ঘৰত আছো সাতবত বহি আছো এটা বিশেষ কাৰণত লাইভ আহিছো এইফালে মোৰ লগত আছে জুন চিনাকি দিম বাৰু লাহে লাহে আছে নামিতা নেহা এইফালে ভাস্কৰ এইফালে প্ৰণৱ ৰাংচালী চবৰে মই চিনাকি দি যাম লাহে লাহে প্ৰথমে কওকচোন সকলো ভালে আছেনে এয়া মোৰ চেটআপত বহি আছো সকলোকে দেখাইছো কম্বলটো গাই দিয়ক এতিয়া আৰম্ভ কৰিছো সকলোকে চিনাকি কৰি দিওঁ আমাৰ কম্বল গীতটোৰ মেইন কাষ্টিং জুন দাস আৰু এইফালে আমাৰ ফিমেল কাষ্টিং আছে কম্বল গানটোৰ ভিডিঅ'ত নেহা বৰা এইফালে ভাইটি আমাৰ জুনৰ বন্ধু হয় ভাস্কৰ এইফালে চিনি পাইছিলে সকলোৱে পাব লাগে আগতে মই ইয়াৰ গান কৰিছোঁ প্ৰণৱ ৰাংচালী আমাৰ আগৰ চিনি বহুত দেই আকাশ লগত বহুদিনৰ চাবৰ ইয়াৰ চুৰি আকৌ লগ পাইছোঁ এনে লগ শুনি লওক যথেষ্ট পাঠ্য মাজে বহুদিনৰ পিছত আজি আহিছোঁ আকাশ আজি হয়তো এই 4 বছৰ পিছত আহিছে তাৰ আগত এটা গান কৰিছোঁ মই মিউজিক আজি ওলালেহি জুনৰ লগত মই ডেটটো কৈ আছোঁ সকলোকে কেই তাৰিখে ৰিলিজ কৰিম কম্বল কমেণ্ট বলত এইফালে জুনক দিছোঁ জুন যিহেতু মানে ৰিলিজ হ'বলৈ গৈ আছে হয়তো আপোনালোকে চাগে আমনিয়ে পাইছে আৰু ৰখি আমনি পাইছে আৰু আজি আহিলোঁ আকাশদাৰ ঘৰত আৰু আমাৰ অতি সোনকালে আহি আছে কম্বল ভিডিঅ'টি আৰু দেৰিকৈ ৰিলিজ দিয়াৰ বাবে বেয়া নাপাব ই মোক আচলতে বহুত সোনকালে কৈছিলে ৰিলিজ দিবলৈ মই তাই ৰখাই থৈছোঁ আচলতে চটুৱাইছোঁ বুলি ক'ব পাৰি আৰু ৰখাই থৈছোঁ আচলতে গানটো আচলতে এটা সময় থাকে সেইটো সময়টো আমি ৰখি আছোঁ যাতে গানটো ভাল সময় দিব পাৰোঁ আৰু গোটেই কামখিনি ইউনিটটোৰ কথা ক'ম মই ক'ম ইও ক'ব আমাৰ অডিঅ' ছেকশ্যনটোত মই মিউজিক কৰিছোঁ গানটো লিখিছোঁ মই আৰু ভাইটি সৌৰভ প্ৰথমখিনি সৌৰভে লিখা কম্বলৰ প্ৰথম স্থায়ীটো অন্ধ্ৰাটো মই আৰু অবিনাশে মিলি লিখিছোঁ অবিনাশ প্ৰিয়ম তাৰপিছত অন্ধ্ৰাটো আকৌ সৌৰভে লিখা তেনেকৈ সাঙুৰি গোটেইখিনি সংমিশ্ৰণত কৰিছোঁ গীতটো আচলতে অডিঅ'টো ক'বলৈ গ'লে আপোনালোকে অলপ ৰসাত্মকে ই যেতিয়া মোক ফোন কৰিছে প্ৰথম যে দাদা এটা গান আচলতে নিজৰ ভাইটিৰ নিচিনা হৈ গৈছে এতিয়া প্ৰথম ফোন কৰি কৈছে এটা গান কৰোঁ তাৰপিছত গানটো ই ভিডিঅ' ডেট চব ফিক্স কৰি দিছে শ্বুটিং আছে ইমান তাৰিখে হাতত গানেই সি ঠিক কৰা নাই তাৰপিছত দাদা গান এটা দিয়ক তাৰপিছত গান এতিয়া বিচাৰি কম্বল গানটো মই সৌৰভক ফোন কৰিলোঁ সৌৰভে দুটা গান শুনালে গানটো তাৰপিছত মিউজিক আৰম্ভ কৰিলোঁ দুদিনত আচলতে মিউজিক কৰিছিলোঁ সেইটো শ্বুটিঙৰ কাৰণে আকৌ মিউজিকখিনি আকৌ কৰিছোঁ মই ৰিমেক কৰিছোঁ আগৰখিনি অলপ খেলি মেলি হৈ আছিলে মিউজিকখিনি তাৰপিছত শ্বুটিং আমি কেতিয়াকৈ কৰিলোঁ শ্বুটিংটো ভিডিঅ' ডাইৰেকশ্যন কৰিছে আমাৰ অতি মৰমৰ দাদা কোৰিঅ'গ্ৰাফাৰ উদয় শংকৰ দা তাৰপিছত বিউটি বাইলুং আছে ৰাকেশ আছে ভিডিঅ'টোত মেইন কাষ্টিঙত জুন আছে এইফালে নেহা আছে আচলতে ঘৰ ক'ত আছিলে কৈ দিয়া মই ইমান দূৰ গৈছোঁ শ্বুটিং কৰিবলৈ আকৌ ইয়াৰ পৰা আকাশদাক গৈছে কিনে আকাশদাক মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ ধন্যবাদ আৰু নেহাৰ তাতে ন বেলেগীত ন ঘৰ আৰু বেলেগীত আচলতে এতিয়া আমাৰ বহুত প্ৰজেক্ট আছে আপকামিং বহুত কাম কৰি আছোঁ দুটাই আমি লাহে লাহে দি থাকিম আৰু তাৰপিছত আকৌ কওঁ ভিডিঅ' ডাইৰেকশ্যন কৰিছে উদয় দা বিউটি বাইলুং আছে ৰাকেশ আছে মই আছোঁ মেইন কাষ্টিং আমাৰ জুন আৰু নেহা আছে আৰু ইউনিটটোৰ কথা তুমি কোৱা গোটেইখিনি তুমি কোৱা কোন কোন জড়িত হৈ আছে
ভিডিঅ'টোৰ আকাশ দাই অডিঅ'টো সকলোখিনি কথা ক'লেই। ভিডিঅ'টোত মই আৰু নেহা মেইন কাষ্টিঙত আছোঁ, আৰু লগতে বেহাৰবাৰী আউটপোষ্টৰ ধাৰাবাহিকখনৰ ৰাকেশ, মানে তেখেতৰ নাম ৰিণ্টু বৰা, আৰু বিউটি বাইলুং, চুমকি চুমকি কছাৰী তেখেতলোক আছে। আৰু এই কম্বল ভিডিঅ'টো বহুতে ৰখি আছিলে, বহুত দিনৰ মূৰত ৰিচেণ্টলি এতিয়া ভিডিঅ'টো ৰিলিজ হ'ব, আৰু তাৰ কাৰণে দেৰি হোৱাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু ভিডিঅ'টো খুব ভাল পাব আপোনালোকে চাই, আৰু ভিডিঅ'টো আকাশ দা চেনেলতে ৰিলিজ কৰা হ'ব। আৰু আকাশ দাই খুব ধুনীয়া মিউজিক কৰিছে, আৰু আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পাব। আৰু লগতে ভিডিঅ'টোত মোৰ বহুতখিনি মই নিজৰ গাঁৱতে কৈছিলোঁ, ৰাংচালি গাঁৱতে, মোৰ নিজৰ জন্মগত ঠাই। তাতে বহুতখিনি মোৰ লগৰে সহায় কৰিছে। এতিয়া প্ৰণৱ ৰাংচালি তেখেতেও বহুতখিনি উৎসাহ দিছে ভিডিঅ'টোত। মোৰ লগৰ সুৰেশ বৰা, সীমান্ত দাস, অৱনী, তেনেকৈ বহুকেইজন মোৰ লগৰ আছে, বিদ্যুৎ, তেনেকৈ আৰু বহুতখিনি আছে। মোৰ গাঁৱৰে ভাইটি উজ্জ্বল, তেওঁৰো বহুতখিনি, আৰু লগতে মোৰ গাঁৱৰে নাচ গান কৰা ল'ৰা ছোৱালীসকলোকে মোৰ নিজৰ গাঁৱৰ পৰাই লৈছিলোঁ। সকলোৱে খুব ভালকৈ নাচিছে, খুব ভালকৈ ভিডিঅ'টো কৰিছে। আৰু অতি সোনকালে আহিব আৰু ভিডিঅ'টো আপোনালোকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বাকী আকাশ দাই কৈছে আৰু কাম আমাৰ বাকী আছে, লাহে দিয়ে আৰু প্ৰজেক্ট বহুতখিনি পেণ্ডিং হৈ আছে, কৰিম লাহে দিয়ে। যিহেতু এতিয়া কৰোণা মহামাৰীৰ কাৰণে বহুতখিনি কাম কৰিব পৰা হোৱা নাই, সেইকাৰণে ভালকৈ খোলক, তাৰপিছত বাকী কামবোৰ আগবাঢ়ি যাম। পোনপ্ৰথমে আপোনালোকে এতিয়া কম্বল ভিডিঅ'টো যিহেতু ৰিচেণ্টলি ৰিলিজ কৰা হ'ব, সেইটো আপোনালোকে সকলোৱে আদৰি ল'ব বুলি মই আশা কৰিম। মই পগলা হৈ যাম, কিবা আকাশ দাৰ গান বুলি ক'লে সকলোৱে ভাল পায়, আমি জানোৱেই। মেজাং কৰি পৰা বহুতখিনি গান তেওঁ তেখেতৰ এটাৰ পিছত এটা ভাল গান দি আছে। আৰু এই গীতটি মই নিজে শুনিলোঁ গীতটি, আৰু ভিডিঅ'টো চাইছোঁ, বিৰাট ধুনীয়া হৈছে। আৰু মই আশাবাদী খুবেই যে গীতটি সকলোৱে অসমবাসী ৰাইজে আদৰি ল'ব বুলি। আৰু যিহেতুকে এই ভিডিঅ'টো আমাৰ নিজৰ অঞ্চলত গৈ কৰিছিলেগৈ, সেইটো এটা বহুত ডাঙৰ কথা। আকাশ দাও গৈছিলে, সেইবাবে মই আকাশ দাক এই সুযোগতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু গোটেইজনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে প্ৰণৱৰ এটা কথা মোৰ ভাল লাগে, সি যেতিয়া প্ৰথম 18 চনত মোৰ আহিছিলে মোৰ ষ্টুডিঅ'ত, মই তেতিয়া উষাকোটত আছিলোঁ। সি তেতিয়া তাৰ নামটো কৈছিলে প্ৰণৱ ৰাংচালি। তাৰপিছত মই ৰাংচালি উপাধিটো মই শুনা নাছিলোঁ দেই প্ৰথম। তাৰপিছত মই তাক কৈছোঁ তোমাৰ টাইটেলটো মই ধৰিব পৰা নাই। তাৰপিছত সি কৈছে মোৰ গাঁওখনৰ নাম ৰাংচালি। মোৰ বহুত ভাল লাগিছিলে তাৰ টাইটেলটো শুনি, যে নিজৰ ইমান ভাল পায় নিজৰ গাঁওখনক, নিজৰ গাঁওখনৰ নামেই সি তাৰ পিছত বহাই দিছে, নামৰ পিছত। আমাৰ কম্বল গীতটি